আমাৰ ৱাৰ্ড সমিতিসমূহ আছে অকল ৱাৰ্ড সমিতিৰ জৰিয়তে আজি এক বৃহৎ পদযাত্ৰা উলিওৱা হৈছিলে। প্ৰায় ৩০০ লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি পেলাই আগন্তুক দিনত প্ৰথমবাৰৰ বাবে আমি মুছলিমৰ লগত বহিব পৰা এজন সংসদ আমি বিভিন্ন কথাও পাৰোঁ। আমাৰ দুৰ্ভাগ্য আছিল আগতে এইটোৱে 2014 চনৰ পৰা মোদী ডাঙৰীয়া যদিও প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আমাৰ অসমৰ পশ্চিম প্ৰান্ত বিশেষকৈ বৰপেটা লোকসভা, কোকৰাঝাৰ লোকসভা, ধুবুৰী লোকসভাৰ পৰা 3গৰাকী বিৰোধী সদস্য নিৰ্বাচিত হোৱাৰ বাবে মোদী ডাঙৰীয়াৰ কাষত আমি দেখা পোৱা নাছিলোঁ। গতিকে এইবাৰ আমি মোদী ডাঙৰীয়াৰ কাষত নিশ্চিত ওপৰত ফানি যোগন চৌধুৰী আৰু জয়ন্ত বসুমতাৰীক আমি দেখা পাম। ধুবুৰীটো আমাৰ ট্ৰাইংগুলাৰ কণ্টেষ্ট চলি আছে আৰু ধুবুৰীত যেনেকুৱাকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী আৰু যি সবকা সাথ সবকা বিকাশ আঁচনিৰ জৰিয়তে মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঁচনিৰ জৰিয়তে সকলো উপকৃত হোৱাৰ ফলস্বৰূপে সংখ্যালঘুসকলে ওলাই আহিছে। সংখ্যালঘু আমাৰ ধুবুৰী অঞ্চলত প্ৰায় আমি 42 লাখ মানে ৰেচন কাৰ্ডৰ ভিতৰত 4 লাখ 73,000 মানুহক ৰেচন কাৰ্ড দিছোঁ। গতিকে তেওঁলোকে যদি 4-5 লাখ বিজয়ী ভোট দিয়ে তেতিয়াহ'লে আমি ধুবুৰীতে জাভেদ ইছলাম জয়যুক্ত হৈ আহিব। তেতিয়াহ'লে তেওঁ হেৰি কৰিব লাগিছিলে, তেওঁতো প্ৰতাৰক এটা, কাৰণ তেওঁ প্ৰতাৰক এইকাৰণে কৈছোঁ, তেওঁ যিসমূহ কংগ্ৰেছৰ সংখ্যালঘু ভোটেৰে নিৰ্বাচিত হৈছিল, তেওঁ যদি সাহস আছিলে তেওঁ ৰিজাইন দিব লাগিছিলে আগতে বিধায়কৰ পদৰ পৰা। তেতিয়া গম পোৱা গ'লহেঁতেন বিজেপিৰ কি আছে নাই। গতিকে আজি বিজেপিয়ে বৰপেটা লোকসভাত আজি এজিপিয়ে বা ইউপিপিএলে যি ধৰণৰ কাম কৰিছে, অতি কমেও 3 লাখ ভোটৰ ব্যৱধানত জিকিলে আৰু CPM দলে 1 লাখতকৈ অধিক আমাৰ গোটেই বৰপেটা লোকসভাতো 1 লাখতকৈ অধিক ভোট কৰিব নাপায়। এইটো নিশ্চিত কৰিলোঁ। মই আজি ফলাফল ঘোষণা কৰিম। কণ্টেষ্ট কাৰো লগত নহয়, কোনো ধৰণৰ কণ্টেষ্টৰ বান নাথাকে। যেনেকৈ 2011 চনত আমাৰ নিৰ্বাচনত কোনো কণ্টেষ্ট নাছিলে, গতিকে এইবাৰৰ ফানি যোগন চৌধুৰীৰ লগত কণ্টেষ্ট কাৰো নাথাকে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।